নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আহি পৰিছে আন এটা ডাঙৰ খবৰ। ইতিমধ্যে ইজনৰ পিছত সিজনকৈ আৰক্ষী বিষয়াক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে CBI দলে, যিহেতু নগাঁৱৰ আৱৰ্ত ভৱনত মাটি পুতিয়াইছে। ইজনৰ পিছত সিজনকৈ জোনমণিৰ মৃত্যুৰ লগত জড়িত আৰক্ষী বিষয়াকো জেৰা অব্যাহত ৰাখিছে CBI দলে। CBI তলব কৰিছে মৰিকলং থানাৰ আৰক্ষী বিষয়া মনোজ বৰাক ইতিমধ্যে তলব কৰিছে CBI তলব কৰিছে মৰিকলং থানাৰ আৰক্ষী বিষয়া মনোজ বৰাক। নগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত মনোজ বৰা ইতিমধ্যে আহি উপস্থিত হৈছে আৰু জেৰা অব্যাহত ৰখা হৈছে। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিছৰ পৰা মৰিকলং থানাত কৰ্মৰত হৈ আছে মনোজ বৰা। মৰিকলং থানাৰ কম্পিউটাৰটো লৈ অনা হৈছে আৱৰ্ত ভৱনলৈ। অধিক তদন্তৰ বাবে ইতিমধ্যে লৈ অনা হৈছে মৰিকলং থানাৰ কম্পিউটাৰটো পৰ্যন্ত কম্পিউটাৰটো লৈ অনা হৈছে আৱৰ্ত ভৱনলৈ। শীঘ্ৰেই SP লীনা দলেকো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে যিহেতু কেইবাগৰাকী আৰক্ষী বিষয়াকো আৰক্ষীয়ে তলব কৰিছে, ইয়াৰ পিছতে SP লীনা দল বাকী আছে। SP লীনা দলেকো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। ইজনৰ পিছত সিজনকৈ আৰক্ষী বিষয়াক জেৰা CBI পুৱাই আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাকো CBIয়ে জেৰা অব্যাহত ৰাখিছে। মুঠতে SP লীনা দল আভাজ্যোতি ৰাভাকে আদি কৰি শীৰ্ষ বিষয়াসকলক জেৰা অব্যাহত ৰাখিব। ইতিমধ্যে মৰিকলং থানাৰ কম্পিউটাৰটো লৈ অনা হৈছে আৱৰ্ত ভৱনলৈ। ইফালে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিছৰ পৰা মৰিকলং থানাত কৰ্মৰত হৈ আছিল মনোজ বৰা, আৰু মনোজ বৰাকো মাটি পঠোৱা হৈছে নগাঁৱৰ আৱৰ্ত ভৱনলৈ। জেৰা অব্যাহত ৰখা হ'ব মনোজ বৰাকো।